হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছৰ পকৰাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাছৰ বুকুৰ পিচটো লৈ লৈছিলোঁ। ইয়াতে বুকুৰ পিচটোত কাঁইটবোৰ কমকৈ থাকে আৰু এৰুৱাবলৈও সহজ হয়। পকৰীটো বনাবলৈ ভাল হয় তেতিয়াহ'লে। তো মই বুকুৰ পিচটো লৈছোঁ আৰু পিঠাগুড়ি লৈছিলোঁ। পিঠাগুড়ি সলনি আপোনালোকে বেচনো ব্যৱহাৰ কৰিব পাৰে। মই পিঠাগুড়ি লৈ লৈছিলোঁ আৰু জলকীয়া কেইটামান কাটি লৈছোঁ আৰু আদা নহৰু পেষ্ট কৰি লৈছোঁ, পিঁয়াজ দুটা আৰু ধনিয়া পাত। এতিয়া মই মাছৰ পিচবোৰ কেৰাহী এটাত বইল কৰি লৈ ল'ম। মই মাছ কেইপিচ এপিচকৈ কেৰাহীটোত দি ল'ম আৰু 10 মিনিট সময়ৰ বাবে বইল কৰিম। মই ইয়াতে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যদি বুকুৰ মাছৰ পিচৰ সলনি বেলেগ মাছৰ পিচো ব্যৱহাৰ কৰিব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু আমি সকলোৱে জানো বুকুৰ মাছৰ পিচটোত কাঁইট কমকৈ থাকে আৰু মানে বইল কৰি দিয়াৰ পিছত ওলাবলৈও সহজ হয় কাঁইটবোৰ। সেইকাৰণে মই বুকুৰ মাছ পিচে ব্যৱহাৰ কৰিছোঁ। আমাৰ মাছখিনি বইল হৈ গৈছে, ভালদৰে সিজি গৈছে। এতিয়া মই মাছখিনি নমাই লৈ ল'ম। মই মাছখিনি নমাই লৈ ল'লোঁ আৰু এতিয়া মই এডালকৈ ভালদৰে মাছৰ কাঁইটবোৰ বাছি উলিয়াম। আপোনালোকেও ভালদৰে কাঁইটবোৰ বাছি উলিয়াই ল'ব যাতে কাঁইটবোৰ থাকি নাযায়। আৰু মাছটো ভালদৰে বইল হোৱাৰ পিছত কাঁইটবোৰ উলিয়াবলৈও সহজ হৈ যায়। মই মাছ কেইপিচৰ পৰা কাঁইটখিনি গুচাই লৈ ল'লোঁ আৰু এতিয়া মই ইয়াতে পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়ি মই 2 চামুচ দি ল'ম। আপোনালোকে আপোনালোকৰ পৰিমাণ অনুসৰি দি ল'ব। মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু জলকীয়াখিনি দি ল'ম। তাৰপিছত আদা নহৰু পেষ্টখিনিও দি ল'ম মই। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি ল'ম আৰু ধনিয়া পাত। মই ঘৰৰ ডিম এটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দোকানৰ পৰা কিনা ডিম দিলেও হ'ব। আৰু মই সিজাওঁতেও নিমখ দিছিলোঁ বাবে নিমখ 1 চামুচ দিছোঁ মই। আপোনালোকে পৰিমাণ অনুসৰি লৈ ল'ব আপোনালোকৰ। আৰু হালধিখিনি দি লৈ মই ভালদৰে আটাইখিনি বস্তু মিহলাই লৈ ল'ম। আপোনালোকে সানোতে ভালদৰে বস্তুখিনি মিহলাই লৈ ল'ব, তেতিয়াহে পকৰীকেইটা ভাল হ'ব খাবলৈ। দৰে সানি লৈ ল'লোঁ। আপোনালোকে ইয়াতে বেলেগ কিবা মছলা ব্যৱহাৰ কৰিলেও কৰিব পাৰে। মই একো মছলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া কেৰাহীটোত ৰিফাইন দি লৈছোঁ আৰু ৰিফাইনখিনি গৰম হ'বলৈ দি দিছিলোঁ। এতিয়া মই মাছৰ পকৰীবোৰ এটা এটাকৈ ৰিফাইনখিনিত দি লৈ ল'ম। মই এটা এটাকৈ পকৰীবোৰ দি লৈ ৰঙচুৱা হৈ নোযোৱালৈ ভাজি থাকিম। 10-15 মিনিটমান সময়ৰ বাবে মই ভাজি লৈ ল'ম পকৰাবোৰ মই এনেদৰে লুটিয়াই লৈ ল'ম আৰু আকৌ 10 মিনিট সময়ৰ বাবে ভাজি ল'ম। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'বোৰ আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু তাত গৈ অলত ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে ন'টিফিকেশ্যনটো পায়। মাছৰ পকৰাকেইটা আমাৰ হৈ গৈছে আৰু মই এতিয়া মাছৰ পকৰাকেইটা নমাই লৈ ল'ম।
গ'ল আমাৰ মাছৰ পকৰা আৰু আপোনালোকেও বনাই খাই কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ অশেষ ধন্যবাদ। আজিলৈ বাই বাই।